ভাওনা সংস্কৃতিৰ জৰিয়তে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে এছাম শিশুৱে। এই দৃশ্য হৈছে গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া মৰঙীৰ মূৰফুলানী অঞ্চলৰ এটি নামঘৰৰ। মূৰফুলানীৰ ৰৌমৰা নামঘৰত আজি কেইবা শতাধিক ৰাইজ অঞ্চলটোৰ শিশুসকলৰ অভিনয় চাবলৈ সমবেত হৈছে। এনেদৰে আজিৰ দিনত ৰৌমৰা নামঘৰত শিশুসকলে আজি এই নামঘৰত অভিনয় কৰিলে মহাপুৰুষ মাধৱদেৱৰ ৰচিত ভোজন বেহাৰ নামৰ এখনি ঝুমুৰা। বৰ্তমান যান্ত্ৰিকতাৰ সময়ত বিলুপ্তিপ্ৰায় এই সাংস্কৃতিক ধৰি ৰখাৰ প্ৰয়াস কৰিছে এছাম সাংস্কৃতিবান লোকে। লগতে শিশুসকলকো ভাওনা সংস্কৃতিৰ অন্যতম মাধৱদেৱৰ ঝুমুৰা নাটৰ লগত পৰিচয় কৰাৰ প্ৰয়াস কৰা হৈছে। কি সুন্দৰ নৃত্যাভিনয়ৰে শিশুসকলৰ সুন্দৰ সাৱলীল অভিনয়। অভিনয়ৰ পিছত শিশু শিল্পীসকলে আজি অভিনয়ৰ অভিজ্ঞতা ব্যক্ত কৰে। তোমালোকে আজি এই স্থানত কি নাট পৰিৱেশন কৰিলা? আজি আমি ইয়াত মাধৱদেৱ বিৰচিত আমি ভোজন বেহাৰ নামৰ ঝুমুৰাখন আমি প্ৰদৰ্শন কৰিলোঁ। হয়, মাধৱদেৱ ৰচিত ভোজন বেহাৰ কোন ঠাইত? এয়া ৰৌমৰা নামঘৰত আমি আজি প্ৰদৰ্শন কৰিলোঁ। হয়, তুমি কি চৰিত্ৰত অভিনয় কৰিছিলা? মই পুত্ৰধাৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। হয়, আৰু কৃষ্ণ চৰিত্ৰত কোনে অভিনয় কৰিছিল? হয়, তোমাক আজি ভগৱানৰ ৰূপত ইয়াত দেখা পোৱা গ'ল। অভিনয় কৰি কেনেকুৱা লাগিল? অনুভৱ কোৱাচোন তোমাৰ। ভাল লাগিল অভিনয় কৰি। ভাল লাগিল। হয়, তোমালোকৰ আটাইকেইজনে সুন্দৰ প্ৰদৰ্শন কৰিছা নহয় জানো? দৰ্শকৰ সঁহাৰি কেনেকুৱা পাইছা? দৰ্শকৰ আমি বিপুল সঁহাৰিয়ে পাইছোঁ। হয়, দৰ্শকৰ যথেষ্ট সমাগম ইয়াত দেখা গৈছে আজি এই নামঘৰত। হয়, তোমালোকক এই নৱপ্ৰজন্মসকলক ভাওনা সংস্কৃতিৰ প্ৰতি অনুপ্ৰাণিত কৰি তুলিছে বৰ্তমান সমাজখনে, এই বিষয়ে কি ক'বা? হয়, ভাওনা হৈছে এনেকুৱা এটা বস্তু যিয়ে ধৰ্মৰ ফালে গতি কৰি ধাৰ্মিক কিছুমান জ্ঞান দিয়ে। আৰু আজি এই ভাওনাখনত আমাৰ ছাৰসকলে যিখিনি শিকাইছে সেইখিনিৰ জৰিয়তে অকল ভাওনা বুলিয়েই নহয়, আমি বহুখিনি কথা শিকিছোঁ। তাৰ ভিতৰত এতিয়া অন্যতম দিশ হৈছে নিয়মানুৱৰ্তিতা। গতিকে আমি আজি আমাৰ অভিজ্ঞতা যথেষ্ট ভাল, কাৰণ আজি আমাৰ এই নাটকখনৰ লগতে বহুকেইটা দিশ, অৰ্থাৎ আমি এজন সুস্থ নাগৰিক হিচাপে গঢ় লৈ উঠিবলৈ বহুখিনি জ্ঞান পাইছোঁ। হয়, তোমাৰ আজি ভগৱানৰ ৰূপত তোমাক দৰ্শকে দেখা পালে, তোমাৰ অনুভৱ কোৱাচোন। খুব ভাল লাগিছে। মোৰতো খুব ভাগ্য যে মই এই ৰূপটোত ভাও কৰিবলৈ পাইছোঁ। হয়, তোমালোক সকলোৱে সুন্দৰ প্ৰদৰ্শন কৰিলা নহয় জানো? দৰ্শকৰ সঁহাৰি কেনে আছিল? দৰ্শকৰ সঁহাৰি খুবেই বিপুল আছিল। হয়, তোমালোকৰ চিৰ উজ্জ্বল আমি কামনা কৰিছোঁ। ধন্যবাদ। দৰ্শকসকলৰ বিপুল সঁহাৰি আছিল আজি দিনত ৰৌমৰা নামঘৰত মঞ্চস্থ কৰা ভোজন বেহাৰ নাটখনিৰ প্ৰতি। দৰ্শকসকলেও শিশুসকলৰ অভিনয়ত আপ্লুত হৈ ভাষ্য ৰাখে। আজি কণ কণ শিশুসকলে ইয়াত এখনি ভাওনা পৰিৱেশন কৰিলে, আপোনালোকে নাটখনি উপভোগ কৰিলে, আপোনালোকৰ মনৰ অনুভৱ কওকচোন। সঁচাকৈ নাট ভাগ উপভোগ কৰি আমাৰ খুব ভাল লাগিলে। হয়, কাৰণ নৱপ্ৰজন্ম উঠি অহা নৱপ্ৰজন্মই আমাৰ ভজন ভাগ কি বস্তু জানিব পাৰিছে, আৰু উৎসাহ দেখি কণ কণ ল'ৰা ছোৱালীসকলৰ খুব ভাল লাগিছে। হয়, কোন ঠাইত আজি এই ভাওনাখন হৈছিল? আজি ৰৌমৰা মূৰফুলানী ৰৌমৰা গাঁৱত হৈছে। ৰৌমৰা নামঘৰত। হয়, ৰাতুল ভূঞাই আগবঢ়াইছে। হয় হয় বন্ধু। হয়, এই নাটকখনৰ নামটো কি আছিল? নাটকখনৰ নাম হ'ল ভোজন বেহাৰ। ভোজন বেহাৰ। হয়, বৰ্তমান সমাজখনে ভাওনা সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মসকলক অনুপ্ৰাণিত কৰি তুলিছে, কি ক'ব এই বিষয়ে? সঁচাকৈ আজিকালি আধুনিক হিচাপে ভাওনা সংস্কৃতিটো নৱপ্ৰজন্মৰ মাজত বহুত আগবাঢ়িছে। নতুন নতুন পদ্ধতিৰে ভাওনাখিনি কৰিছে, কিন্তু এটা কথা, আমি শিপাই দিলে নহ'ব। আমাৰ পুৰণা যি ৰীতি নীতি সেইমতে ভাওনা সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। হয়, আপোনালোকৰ এই অঞ্চলত নৱপ্ৰজন্মৰ এই শিশুসকলক ভাওনা সংস্কৃতিৰ প্ৰতি আপোনালোকে অনুপ্ৰাণিত কৰি তুলিছে নহয় জানো? হয়। হয়,
আজি শিশুসকলৰ পৰিৱেশন তথা দৰ্শকৰ সঁহাৰি কেনেকুৱা আছিল? দৰ্শক দেখিছে, হয়, দৰ্শক নামঘৰ সম্পূৰ্ণভাৱে আছে, বহুত দৰ্শক হৈছে। আপোনালোক দৰ্শক হিচাপে আজি শিশুসকলৰ অভিনয় চাই সঁচাকৈ আপ্লুত হৈছে নহয় জানো? হয় হয়, ধন্যবাদ। পৰিচালকসকলেও ভাষ্য আগবঢ়াই অঞ্চলটিৰ শিশুসকলৰ ৰাইজৰ সহযোগিতাত আপ্লুত হৈ বৰ্তমান যান্ত্ৰিকতাৰ সময়ত নৱপ্ৰজন্মসকলক এনেদৰে ভাওনা সংস্কৃতিৰ প্ৰতি অনুপ্ৰাণিত কৰি তোলাটো এক সুন্দৰ পদক্ষেপ বুলি ক'ব পাৰি নহয় জানো? হয় 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 হয়। হয় হয় আজি সেইকাৰণে আমি যদি যিসকলে চাইছে দেখিছে, আমি ইয়াত কেঁচিও বজোৱা নাই, হয়, গম পাইছেনে? যন্ত্ৰ বোলা বস্তুটো নাই। আমি বাঁহডাল লৈছোঁ বাঁহী বুলি, আৰু তালযোৰ খোলটো, এইকেইটাই আমাৰ কাম শেষ কৰিছোঁ। কিন্তু দুৰ্ভাগ যন্ত্ৰটো আহিছে আজিকালি, মাইকৰ ব্যৱস্থাটো হুলস্থুল হয় কাৰণে সেইটো আহিছে আৰু অলপ অলপকৈ। কিন্তু গুৰুজনাৰ কৃষ্টি সংস্কৃতি এটা এনেকুৱা হৈছেগৈ, ভাওনা বুলি কয় কেচিঅ' এখন উলিয়াই, তাত পিয়ানো এখন উলিয়াই, এনেকুৱা অৱস্থা হৈছেহি। ডাম ছেট বজায়। আপোনালোকৰ এয়া কিমান দিনৰ প্ৰচেষ্টা এই আজি শিশুসকলৰ? এতিয়া সেইটা ক'লে আমাৰ অলপমান অসুবিধা হ'ব, দিনটো দীঘলে আছিল, কিন্তু আমি সময় দিব নোৱাৰিলোঁ, বা আমি যিকণ সময় দিছিলোঁ তেখেতলোকে সময় দিব নোৱাৰিলে। স্কুল পৰীক্ষা, এতিয়া আকৌ কাইলৈ পৰীক্ষা দিবগৈ ইয়ালৈ, আমাক এই সন্ধিয়া পৰত 2 ঘণ্টা সময় দিয়ে। সেই 2 ঘণ্টা আপোনালোকে অসমৰ মানে বহুতো ঠাইত এনেদৰে শিশুসকলক লৈ আপোনালোকে ব্যস্ত থাকে নহয় জানো? হয়, বহুতো ঠাইত বুলি নক'লেও অৱশ্যে শদিয়াৰ পৰা ধুবুৰীলৈকে নোযোৱাকৈ থকা নাই, গৈছোঁ। এই গুৰুজনাৰ কৃষ্টি সংস্কৃতিখিনিকে কিমান শুদ্ধ ৰূপত ধৰি ৰাখিছোঁ নকওঁ, আমাক যেনেকৈ দেখুৱাইছিল আমি তেনেকৈ কৰিবলৈ চেষ্টাহে কৰিছোঁ মাত্ৰ। হয়, আজি শিশুসকলে কি নাটক মঞ্চস্থ কৰিলে ইয়াত? মাধৱ পুৰুষৰ ভোজন বাহাৰ ঝুমুৰা। হয়, মাধৱ পুৰুষৰ যিখিনি ৰচিত সেইসকলক ঝুমুৰা বোলে, হয়। আৰু শংকৰদেৱৰ যিখিনি ৰচিত সেইসকলক নাট বোলে। বৰ্তমান সময়ত এনেকুৱা ধৰণৰ সংস্কৃতি বিলুপ্তিৰ পথত নহয় জানো? হয় হয় হয়। আমি সেইটো কাৰণে আপোনালোকক আগতেই কৈছোঁ হয়। যে গাঁৱে যদি ধৰি নাৰাখে, আজি যিটো ৰূপ লৈছে ভাওনা প্ৰতিযোগিতাৰ ধাৰাত, হয়, ই অতি সোনকালে নিঃশেষ হ'ব, তাৰ বেছি দিন নাই। হয়, আপোনালোক এই মুৰফুলানি অঞ্চললৈ কোন ঠাইৰ পৰা আহি এনেদৰে? আমি আহিছোঁ মেৰাপানী তৰাণীৰ পৰা। হয়, এয়া আমাৰ দ্বিতীয় পদক্ষেপ। আমি আৰু এবাৰ আহিছিলোঁ 2 বছৰৰ আগত, আকৌ এয়া দ্বিতীয়বাৰলৈ আহিলোঁ। হয়, আজি শিশুসকলৰ অভিনয়, দৰ্শকৰ বিপুল সঁহাৰি, আপোনালোকৰ সুন্দৰ পৰিচালনা সঁচাই ভাল লাগিল। আপোনালোকৰ চিৰ উজ্জ্বল, শিশুসকলৰ চিৰ উজ্জ্বল আমি কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। দেৱবাদ্য, খোল, তাল, ডবাৰ শব্দ, শিশুসকলৰ অভিনয় আদিৰে ৰৌমৰা নামঘৰ শব্দ বৈকুণ্ঠলৈ হঠাতে পৰিণত হৈ পৰিল। সঁচাই ভাওনা সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে আজি এচাম শিশুৱে। নুমলীগড়ৰ পৰা ৰন্তু বৰাৰ প্ৰতিবেদন, টাইম লেপ অসম।